What is up YouTube? Welcome back to my channel again, vlogging with Manas. আৰু এই ধাৰাসাৰ বৰষুণৰ মাজতো মোৰ লগৰ ল'ৰা এজন আৰু দূৰ সম্পৰ্কীয় আলহী হিহঁতৰ আজি এখন চেলুনৰ পাৰ্লাৰ এখনৰ ওপেনিং আছে তাত মাতিলে বোলে ভাই অকমান না চাই যা কেনেকুৱা কি বনাইছো যাও বৰষুণ এটা কম আছে এতিয়া চাকি হিহঁত ৰেডি অলমোষ্ট সজাই লৈছে যাও আৰু বহুত বৰষুণ ইয়াত তামাম আপোনালোকৰ তাত কেনেকুৱা পৰিস্থিতি ৰাস্তা ঘাটৰ ঘৰৰ কেনেকুৱা পৰিস্থিতি কমেণ্টত জনাবচোন ব্লগ ভিডিঅ'টো আমি আজি ষ্টাৰ্ট কৰোঁ তো এই ধাৰাখান বৰষুণৰ মাজত ৰেইনকোট পিন্ধি কিবাকে আহিলোঁ আমি ইয়ৰ চেলুনত চেলুনটো আপোনালোকক দেখাই আছোঁ এইটো চেলুনটো আপোনাৰ যোনটো বৰপেটা ৰোডৰ মেইন ৰোডটো আছে দুৰ্গাবাৰী কালীবাৰী ৰোড তাৰ অসম বুক ষ্টলৰ অপজিটত আছে মাৰ্কেটটো তাত দেখা পাব আৰু চিনাকি মানুহ খুবে চেলুনখনৰ নাম হ'ল ইয়ৰ্ছ দেখাই আছোঁ তো এতিয়া আমি চেলুনৰ ভিতৰত আৰু চেলুনখনত টোটেল মানুহ 7জন বহিব পাৰে ইজিলি 7 সিটাৰৰ নিচিনা আৰু লগতে ফেমিলি চেলুন হয় ডাঙৰৰ পৰা সৰু ল'ৰা ছোৱালীসকলে আহিব পাৰে আৰু ছোৱালী কেৱল ছোৱালীৰ চুলিৰহে কাম কৰে অনলি হেয়াৰ আৰু ইহঁতৰ আৰু ব্ৰাঞ্চ আছে কিছুমান নেক্সট কেতিয়াবা দেখাম সেইবিলাক ব্ৰাঞ্চত ছোৱালীৰ সকলো কাম হয় ফেচ হেয়াৰ পেডিকিউৰ মেনিকিউৰ এভৰিথিং এইখন চেলুন যিখন আজি নতুনকৈ অপেনিং কৰিছে ইয়াত কেৱল ছোৱালীৰ হেয়াৰ আৰু ল'ৰাবোৰৰ সম্পূৰ্ণ কাম হয় চুলি দাড়ি ফেচিয়েল যি আছে তো দেখাই আছোঁ বাকীখিনি কি কি ফেচিলিটি আছে ইয়াত লগতে কিছুমান প্ৰডাক্ট পাব ইহঁতে নিজৰ দোকানত প্ৰডাক্ট এভেইলেবল ৰাখে যিবিলাক দৰকাৰী চাব পাৰিব দেখাই আছোঁ এইবিলাক হ'ল চিট মানে ইয়াত চেয়াৰ বহিব এতিয়ালৈকে বহা নাই তো 7টা মানুহ ইজিলি বহিব পাৰিব আৰু চুলি তুলি কটোৱাৰ পিছত ইয়াত মূৰটো ধুবৰ কাৰণে আৰু হাত চাত ধুব বেছি নাছে খুব ধুনীয়া বাকী এইটো কিবা এটা বস্তু য'ত হেয়াৰ স্পা কৰে আই গেছ আৰু গিজাৰ আছে ঠাণ্ডা দিনৰ কাৰণে ভাল আৰু AC এভেইলেবল আৰু ৰুমটো যেনিবা ঠাণ্ডাই হয় আৰু এইজন হৈছে আমাৰ মালিক এইজন হৈছে মেইন মালিক আমাৰ শংকৰদা এজন মেইন মালিক আৰু এইখন ষ্টৰৰ মালিক হৈছে এইজন বৰ্তমান মানে থাকিব ইয়াত সুশান্ত তো ইয়াত আহিলে হ'ল আৰু লগত কিছুমান প্ৰডাক্ট ইয়াত ৰাখে আৰু এভেইলেবল আহি যাব পাছলৈ আৰু কাষ্টমাৰৰ বাবে এটা ভাল বস্তু ৱাইফাই লগাইছে তো ৱাইফাই বহুত দৰকাৰী বস্তু CCTV কেমেৰা আৰু ষ্টাফ আছে এভেইলেবল আৰু ইণ্টেৰিয়াৰটো খুব ধুনীয়া ৰাখিছে ইহঁতে তো আজি 15 জুন
আৰু অকণমান পিছত মানে ইনগ্ৰেশ্যন কৰা হ'ব ঠাইখন গেট ইয়াত ফিটা চিটা কাটিব আৰু মোটামুটি আবেলি 4টাৰ পৰা ইয়াত কাম ষ্টাৰ্ট হৈ যাব তো আমাৰ ভাই অল দ্য বেষ্ট নতুন দোকানৰ কাৰণে ভালদৰে কাম চলক আৰু এটা কথা আপোনালোকক এটা কথা কওঁ সদায় নিজৰ লোকেল শ্বপবোৰক ছাপোৰ্ট কৰিব বহুত মানুহক চাওঁ এই সৰু সুৰা কাম কৰিবৰ কাৰণে গুৱাহাটী যায় বাহিৰত যায় কিয় নিজৰ ওচৰত নাই নেকি ওচৰত দোকান চোকান নাই নেকি লোকেল শ্বপবিলাকক ছাপোৰ্ট কৰিব নহ'লে সিহঁতে কেনেকৈ চলিব তো নিজৰ প্লেচ আগত আহে বাকী বাহিৰত ফেচিলিটি লাক্সাৰী লাইফৰ কাৰণে বেলেগ চাব পাৰিব বাট লোকেল ষ্ট'ৰবিলাকক আগত ফাৰ্ষ্ট ছাপোৰ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আগলৈকে থাকিব আৰু নেক্সটবিলাক শ্ব' কৰি আছোঁ পাছত ধন্যবাদ